নমস্কাৰ বন্ধুসকল, আপোনালোক সকলোৱে মোৰ চেনেললৈ স্বাগতম জনালোঁ। বন্ধুসকল, আপোনালোকলৈ বুলি মই এটা মিনি ব্লগ আনিলোঁ। আজি ৰাতিপুৱাই সোনকালে উঠি গা পা ধুই স্কুললৈ বুলি গ'লোঁ আৰু এয়া স্কুলত এক্সাৰচাইজ কৰাৰ পিছত অন্য এখন বিদ্যালয়লৈ য'ত নেকি টুইনিং প্ৰগ্ৰাম হৈ আছে আৰু ভাৰতীয় ভাষা দিৱস উপলক্ষে ছাত্ৰ ছাত্ৰীসকলে বিভিন্ন জাতি জনগোষ্ঠীৰ ওপৰত এটা ডান্স কৰিছে আৰু এতিয়া মই ছাত্ৰ ছাত্ৰীসকলৰ সৈতে এতিয়া ফটো উঠাইছোঁ, অলপ ভিডিঅ' ল'লোঁ, তেওঁলোককো দেখুৱালোঁ। তাতে বিভিন্ন ধৰণৰ প্ৰগ্ৰাম হৈছে, যেনে কবিতা আবৃত্তিও কৰিছে অন্য কিছুমানে। গতিকে আপোনালোক সকলোৱে ভিডিঅ'টো চাই ভাল লাগিলে বুলি আশা থাকিল। মোৰ এই মিনি ব্লগটো চাই পেলাই ইয়াৰ পিছত মই এয়া কণমানিজনীক চাওকচোন কি ধুনীয়া কবিতা আবৃত্তি সাহস কৰিছে। ইয়াৰ পিছত কিছু মই বক্তৃতা ৰাখিলোঁ। তাৰপিছত মই 1:30মান বজাত ঘৰত আহি পালোঁ। ঘৰত আহিকে একেবাৰে ভাত পানী বনাওঁতে 3:30 হৈ গ'ল। ইয়াৰ পিছত খানা খাই মই আজি ব্লগটো এইখিনিতে সামৰিলোঁ।